ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনি। নিৰ্বাচনৰ বাবে বন্ধ থকা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। 1 আগষ্টৰ পৰা পুনৰ লাভ কৰিব এই আঁচনিৰ ধন। এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰতিজন মানুহক দেখুৱাই দিয়ক। চাওক এতিয়া কি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগষ্টৰ 1 তাৰিখে পাব। একো নালাগে, আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ। কোনোবা মৰা মানুহ হ'ল, বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে, বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব।